দেৰি হ'লে কামত যাব লাগি আৰে শুনছানে আৰে মই উন্নতে ঘৰৰ পৰা হা আকৌ ওলালি আজি যাব নোৱাৰা ধান হোপা চোতালৰ পৰা ঘৰৰ ভিতৰত ভৰাব লাগবো কিহত ধানত মাথা মাৰি আছা মই এজন সাইণ্টিষ্ট হয় সাইণ্টিষ্ট ৰবটটো বনেহে খাই দিম চাবি মই আজিলৈকে ঘৰত মাছ থোৱাকে খালে এটা বনাই পোৱা নাই ৰবট বনাওৱে আকৌ খালে বনোৱা ৰবট বনোৱা বহুত পাৰ্থক্য আছে মাথা লাগব ৰবট বনাবৰ কাৰণে মই এটা ডাঙৰ সাইণ্টিষ্ট হয় হেমালি মোৰ নিচিনাকে কোনো ৰবট বনাব নোৱাৰে হয় নেকি আপোনাৰহে মাথা আছে মই এইডাল কি খৰাহি লৈ আছো খালি বাল্টিঙত কিবা থাকবতো লাগিল মই এই যাম এই আহিম ঘৰত থাক ক'তো নাযাবি ওলাই দেখা পাম দে আজি ৰবট নালিহে ৰচোন যদিহে ৰবট আনবা নৰা ঘৰৰ পৰা আজিৰ পৰা আৰু ক'তোৱে ওলাই যাব নৰা Robaka, Huruka Danaka, Robaka, Auria. কোন আহে এইটো এই বৈজ্ঞানিক আউৰিয়া নে কি দেখোন এইটো লগত এইটো কোন বৈজ্ঞানিক আউৰিয়া চা দেখো এইবাৰ পথাৰত দেখা নাপালো দেখো মানুহটো ক'ত কি কৰি আছা খেতি বাতি নাই নেকি এইবাৰ কৰা হেই তই কি মোক গাঁৱৰ খেতিয়ক বুলি ভাবছা নেকি মই ৰবটত মাথা মাৰি আছো এইবিলাক খেতি চেতি কৰিব মোৰ সময় নাই এয়া মোৰ ওচৰত আছে ৰবট কিনো বকি মৰে কি হ'লে ইয়াৰ খেতি নকৰিলে খাবি কি তই Mr. Auria, low battery, please charge. ফুৰা আমাকো চাৰ্জ শেষ হ'লে নে এই ঘৰত যাই চাৰ্জ দিম ৰ অলপ সময় ৱেইট কৰচোন এই মই আছোঁ দে মোৰ দেৰি হৈছে হয় ৰ কি যাওঁ বুলি কৈছা ৰ ই কিবা ল' বেটাৰী কিবা চাৰ্জ পিলিচ কিবা এনেকৈ নালাগিছোঁ এনেকুৱা নকৰিবা ভাই কি বস্তু এইটো বহুত কষ্ট কৰি বনাইছোঁ মই কি চাই হওঁ বুলি কওঁ চাই ধৰো বুলি কৈছি ভাই ইয়াৰ লোকেল দাদা হয় মই কাক চাই হওঁ বুলি কৈছ ভাই চিনি পোৱা নাই তই মোক চিনি পোৱা নাই তই লাগব নেকি তোৰ হা মাৰবি নেকি তই মোক মাৰবি গাত হাত দি চাওঁ বুলি কৈছোঁ মাৰচোন তই মাৰচোন মাৰ দম আছে যদি গাত হাত দি চাওঁ বুলি কৈছোঁ ভূমিকম্প দিছে নেকি বাৰু আজিও দিলা নেকি ভূমিকম্প সেইকাৰণে চোকা ল'ব লাগে মই কিমান কষ্ট কৰি বনাইছোঁ ৰবটটো অলপ মাথা চাথা ঘূৰিব ভাল লাগিল দেখোন পাৰ্টি দিলে সেইটো Mr. Auria, এইটো চৰ নাম কি? এইটো কাণ ফেলিয়া চৰ বুলি কয় এনেকুৱা মাজে পাকলাই দি থাকিব লাগিব Okay, boss. সি ৰবটৰ লগত লাগবা আহিছে মই বনোৱা এনেকুৱা চৰ মাছৰ নহয় তিনি বিহিতটো খাইছে সি যৌ আমাৰ যৌ এই ইন্ট্ৰডাকশ্যনটো দি দিয়া Hi, I am Robot 3.0. Storage 128, RAM 8GB. হেৰি ৰবট আনলি নে মোবাইল আনলি এইডাল এই মই কৈছিলোঁ নে ৰবট অলপ সময় ধৈৰ্য ধৰিব দিছিলোঁ সেইকাৰণে ঘৰত লৈ আহিছোঁ আজি হেৰি 128 জিবিৰ কিয় আনলি 256 জিবিৰ আনবা লাগে গান কেইটামানো ভৰাই ল'ব পাৰিলো হয়
এই তোৰ মাথা বেয়া হৈছে নেকি কিমান কষ্ট কৰি মেহনত কৰি বনাইছোঁ মই ৰবটটো কি গান শুনা বুলি ভাবছা ৱৰ্ল্ডত কিমান পপুলাৰ হ'ল কিন্তু এনেকুৱা কোনোৱে বনাব পৰা নাই মই বহুত কষ্ট কৰি বনাইছোঁ 7 মাহ 7 দিন 3 ঘণ্টা 3 ৰাতি হৈছে গতিকে ইয়াক বনাওঁতে কিমান কষ্ট হৈছে মই জানো গতিকে কপালৰ ঘাম পানীত পেলাই মই বনালোঁ যদি ইয়াক মই বেয়া ব্যৱহাৰ কৰিব নোৱাৰোঁ হেৰি হ'ব দে মোৰে ভুল হ'লে চাৱে মোক দেখি ইমান দূৰ আহিছি হাগামোটা কিবা লাগছি জানো একেবাৰে বাথৰুমটো দেখাই দেও হাগামোটা কৰা বস্তু বুলি ভাবছা নেকি এইটো ৰবট হয় ইয়াক ৱৰ্ল্ডত পুৰস্কাৰ দিয়া হৈ আছে মোক মই লোৱা নাই মই ইচ্ছা কৰা নাই মই নলওঁ কিয় উপলুঙ নহ'ম মই কিমান পঢ়ি শুনি কিমান কষ্ট কৰি বনাইছোঁ ৰচোনে এনেই নাহাগে নেকি কৰ ৰবটে হাগা দেখছা হয় আমাৰ টিভিটোৱে হাগে নেকি ৰেডিঅ'টোৱে হাগে নেকি মোবাইলে হাগে নেকি সেনেকুৱা বস্তু এইটো এটা মানুহৰ আকৃতিত বনাইছোঁ হেৰি মই কেনেকৈ বিশ্বাস কৰিম এইটো যি ৰবট এই প্ৰব দেখা ৰবট হাত লেফ্ট ৰাইট এই কিবা কি বনালোঁ এখন কণা লাগিল নেকি টং 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 দেখা পাইছা মই যি কওঁ তাকে শুনে কেতিয়াবা মই চৰু খাওঁ আকৌ হেৰি আপুনি যি কয় মইতো শুনো মই তাৰমানে ৰবট এই তোৰ মাথা বেয়া হৈছে নেকি এইটো ৰবট বুলি কৈ বহুতখিনি কাম আছে আৰু কৰিব লগা চাই দিয়ক এবাৰ বকি ৰাখিবি ইমান ডাঙৰ এটা কাম কৰি লৈ আহিছোঁ এইবাৰ বকি থাকিব আহিছি প্লিজ চিট ডাউন ঘৰৰ বনমুখৰ মানে কোনো দিন শেষ নাই কিহনো তাৰ এইডাল এনেকে পেলাই থৈ দিছে মানে এই চাইণ্টিষ্টৰ ঘৰত বিয়া হৈ ইফালে তাৰ সিফালে তাৰ কি চাৰ্জাৰৰ পিন বনাইছে জাগা নাপালা আৰু চাৰ্জিং ডিছকানেক্টেড মাল্লা আজি মোক কানেক্টেড তাৰমানে এটা দিলি কানেক্টেড হয় ডিছকানেক্টেড কানেক্টেড ডিছকানেক্টেড কানেক্টেড ডিছকানেক্টেড কানেক্টেড ক'ত কি কৰা দেখিছ খেলা লগাই ৰবটটো ক'ত কি ইফালে কি ভৰাই দিছ হেৰি আপুনি দেখোন চাৰ্জ দি থৈ দিছি আপুনিনো চাৰ্জাৰৰ পিনটো কি জাগাত দিছি অকণমান ভাল জাগাত দিব পাৰে অ' ঘৰা মই কিমান মাথা মাৰি বনাম এই খেৰালা মই কৈ থৈছিলোঁ মানে এইবিলাক কি কানা উঘালা কৰি আছে এই খেৰা বৈ মোৰ মানে বৰ দিগদাৰী তহঁতৰ লগত মই কিবা কৰি কষ্ট কৰি মাথা মাৰি বনাইছিলোঁ এই তই আৰু ৰবটটো এতিয়া পিলখিনি নাখিবি দেই কিবা এডাল তাৰ চটপট হৈ যাব মোৰ মাথা ঘূৰি যাব গোটেই একেবাৰে কি কৰে ঠিক নাই গাঁওখন ঘূৰিলে গেল পুহি হেৰি সেইবিলাক বাদ দি কিবা কাম চাম পাৰে যদি কৰবা দি নিজেতো একো নকৰাহে মই একেলাই চব কাম কৰিব নোৱাৰোঁ মোৰ লগত অলপ কামত সহায় কৰি দিবা দিচোন সেই কাম কৰিবৰ কাৰণে অনা নাই ভাই মই ৰবটটো কিমান মাথা মাৰি বনালোঁ মানুহ বুলি ভাবছা নেকি এই ভাই নৰা ইমান এটা ছাকচেছফুল কাম কৰিলোঁ জীৱনত তাৰপিছত তোৰ লগত কাম কৰিব দিম মই এখন নাৰী ভুৱাটি উঘেৰি দিছে আৰু সেইবিলাক একো নকৰিবি তাৰ চাহ চিঙি থাকোঁতে ক'বা এই তই ভালকৈ থাকিবি দেই অ'কে বছ অ'কে এই ৰবট ইফালে আছোঁ এই এনেই থাকিবা নালাগে তোক বনাওঁতে মোৰ মাথা ঘূৰি গৈছে অলপমান মালিচ কৰি দিছোঁ মাথাটো অ'কে বছ খুল চিট ডাউন অ'কে প্লিজ অ'কে লাহে লাহে দি মাথাটো বহুত চেপ্টা কৰি দিবি মোৰ বছ ঐ অকণি ই অকণিও চিনি পোৱা হ'ল মই এনেকুৱা পাৰফেক্ট বনাইছোঁ নে মই কিন্তু জীৱনত ছাকচেছ এই উখি হৈছে নেকি চাইছোঁ উখি উখি নাই বছ অকণি পকা চলি আছে নেকি ন' এই বঢ়িয়া লাগছি ভালকৈ দি দেখছা নিজে বহি বহি মালিচ লৈ আছে আৰু মই ঘৰৰ চব কাম একেলাই কৰিব লাগে মোক কাম কৰি দিবা লাগে মোক যদি কাম কৰি নেদা ফালা কৰি দি তোমাক তই মোৰ পিছে আহিছা না নাই তই ৰবট থাক বুলি কৈছোঁ বনালোঁ মই গেলি তই এইফালে নালি বুলি কৈছোঁ ৰ'ব মোৰ লগত তই আহিছা না নাই ইমান মূল্যৱান বস্তুটো বনালোঁ এতিয়া কিয় কৈছে হে মোৰ বহুতখিনি কাম বাকী আছে এই ৰবট তই আহিছনে নাই তিৰিৰ পাল্লাত পৰিলি ৰবট বাইদেউ কওক কক নহয় মই যি কওঁ তাকে শুনবা লাগিব নহ'লে তোক মাজতে খৰাম মোৰ এতিয়া পানী পিয়া লাগছি যা পানী লৈ আহ তোৰ মাথা বেয়া হ'ল নেকি মই খাৱা পানী আনিব দিছোঁ বাল্টিঙেদি লৈ আহিছা দেখোন যা গিলাচত লৈ আহ অ'কে
अभी बढ़िया है মোকতো কোৱা নাই ঠাণ্ডা পানী নে গৰম পানী মোক পানী আনিবাহে দিছা তোক সেইখিনিও বুজাব লাগিব নেকি মানুহে কি পানী খাই নাজানা ৰবট চেলাব আহিছেহি বৰ প্লেছ ৰবট তই যা আৰু ৰে এইটো মাথাত দুখ হৈছে তই ভাঙা চিঙা বেপাৰী হৈ মোৰ ৰবট কিনিব আহিছা তাকো 10 টকা কেজি হে 3 কৰৰত দি আছে মই দিয়া নাই ধেমালি পাইছা তই যদি আৰু দ্বিতীয়বাৰ মোক ৰবট বিচাৰি ফোন কৰা কাণ টুকুৰি মৰি যাব বুলি কৈছোঁ ফোন নকৰি বছ কি হ'ল আপোনাৰ মাইকী বহুত মতা মতা কিয় মচা যায় তাতে বিচাৰে তই মই বনাইছোঁ নে মাইকীয়ে বনাইছোঁ তই মোৰ ওচৰত থাক মোৰ কথা নুশুনে সি ময়ে বনাই দিলোঁ তই দেখোন মোৰ ওপৰতে যাব খোজা ভালকৈ দি মাথা মালিচ কৰি বুলি কৈছোঁ মানে এইবাৰ যদি আৰু এটা ভালকৈ বনাই ছাকচেছ কৰিব পাৰোঁ সিহঁতক ভালকৈ থ'ব পৰা গ'ল হয় হেৰি কিনো কৰি আছা ঐ এই ৰাচোন অলপমান কিবা কণা লাগি আছে এইখিনি মই ঠিক কৰি আছোঁ এই আপোনাৰ ৰবটটোৰ বহুত কিবা কিবি গণ্ডগোল আছে দেই মই পানী খুজিছিলোঁ উত্তলা গৰম পানী লৈ গৈছে আৰু খোজডাল কেংকে ফাৰে লাজ লাগে নহয় মানুহৰ আগত ভালকৈ খোজ কাঢ়িব লাগে শিকওকচোন ৰ মই ঠিক কৰি আছোঁ ৰ ইফালৰ এটা চুইচ আছে পাইছোঁ বাইদেউ গল চাটন গল ৰাইট মুভ ৰাইট হেণ্ড লাইট লেফ্ট হাত খোজ কাঢ়বা দি হেৰি খোজ কাঢ়াটো ঠিক কৰে আগতে কি এইবিলাক ৰাইট লেফ্ট হেণ্ড কি মাৰি আছা সোপা অঁ ই কিবা ৰবটৰ নিচিনা খোজকাঢ়ে মই মানুহৰ নিচিনা বনাই আছোঁ তেতিয়া ভাঙা চিঙায়ো দাম দিব আৰু বেলেগেও বহুত পইচা দি কিনি নিব ইয়াক অঁ মই খোজকাঢ়বা দিম কোনটো ভাল লাগে তুমি কবি এইটো এই এইবাৰ চাবি দে 1 নম্বৰটো খোজ আগে বাই মোৰ এই এইবাৰ 2 নম্বৰটো হেৰি কিহতনো কি ভৰি চাব এই সোপা খোজৰ ভাজ দেখিছানে নাই তাৰ অঁ এইটো ভাল লগা নাই ৰ এইবাৰ 3 নম্বৰটো দি চাওঁচোন এইবাৰ 3 নম্বৰটো কি হয় ভাঙা বুগলা দি এইটো হনে ৰ হেৰি কৰ কি আলি এই সোপা এই নহয় কৰি আছোঁ নহয় মই মানুহ নিচিনা কৰি আছোঁ পাৰফেক্ট বনাব চাই আছোঁ পাৰফেক্ট এই এইবাৰ 4 নম্বৰ দেই মোৰ মাথা গৰম নকৰিবি ভালকৈ খোজ দিবি মোৰ মাথা বেয়া কৰিব প্ৰথম কৰা ভাল আছিলে হেৰি কিনো আলি এইডাল এছিষ্টেণ্টটো তাৰ মুখত বেপালা কৰিলা ঐ ইয়াক লাৰবা দিয়ে ভুল মই প্ৰথমটোৱে ঠিক আছে এইটোৱে ৰাখোঁ ৰ অঁ ভালেহে মোক ভাঙা চিঙাই কেজিজনত বিচাৰি আছে ৰস ঠিক কৰিবই লাগিল এইখিনি কিমান মাথা মাৰি মাৰি ঘুমেটি খতি কৰি হ'লিও ৰ মই তাৰকেইডাল মই ভালকৈ মিলাই আছোঁ হেই ইফালে কওক বাইদেউ কিনো কম তোক কলিও পাবি বেয়া আজি মই লেংগুৱেজবিহীন লেংগুৱেজবিহীন ভাষাহীন যা তই জকে যা লাগে যা আমাৰ এওঁৰ মাথাটো গৰম নকৰিবি দে আৰু ওলাই যা ঘৰৰ পৰা বস্তুটো পাইছি আৰু আকৌ বালা আহি কি পাইছে ভাই ৰাম ৰাম নামৰ দিয়ে ভাই